বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ আইমানা নদীৰ সংযোগস্থলী দলাগাছা ঘোঁৰামাৰাত ভয়ংকৰ খহনীয়া অব্যাহত। নিতেও মানুহৰ ঘৰ দুৱাৰ শ শ বিঘা সেউজীয়া কৃষিভূমি, বাহনীবাৰী, তামোলৰ বাগিচা, কলৰ বাগিচা নদীৰ বুকুত বিলীন হৈছে। বিশেষকৈ নিতেও বিঘাই বিঘাই শাক পাচলিৰ লগতে মৰাপাট খেতিও নৈৰ বুকুত জাহ গৈছে। সাংসদ আব্দুল খালেকৰ গৃহৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত খহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতো কোনো ব্যৱস্থা হাতত লোৱা নাই। বিধায়ক আব্দুল বাতেন খন্দকাৰে 3 লাখ টকাৰে বাঁহৰ পাৰ কোপাইনেৰে খহনীয়া ৰোধৰ চেষ্টা কৰিছিল যদিও বেছিভাগ বা খহনীয়াই উটুৱাই নিয়ে। ইতিমধ্যে বহুতো পৰিয়ালে খহনীয়া কবলত জীৱন জীৱিকা নিৰ্বাহৰ বাবে আন ঠাইলৈ ঢাপলি মেলাৰ লগতে আন কিছুমানে পথৰ ওপৰত বা আন মানুহৰ ঘৰত আশ্ৰয় লৈ আছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা হাতত লোৱা নাই। এই ক্ষেত্ৰত জিলা উপায়ুক্ত খহনীয়া ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। চৰকাৰক আমি এইখিনি আহ্বান জনাওঁ যে আমাৰ যিখিনি গৈছে সেইখিনিতো গৈছেই, আর বাকিখিনি আছে এইখিনি জানি চৰকাৰে ভালকৈ প্ৰটেকশ্যন দি আমাৰ ৰাইজক জানি শান্ত কৰে। বঙাইগাঁও জিলাৰ মানা আৰু আই নদীৰ সংযোগস্থল এইখন দলাগাছা গাঁও। এই গাঁৱত হয়তো প্ৰত্যেক বছৰেই বানপানী আহি আমাৰ ইয়াত গৰাখহনীয়াৰ সৃষ্টি কৰে আৰু বহুত ঘৰ বা হয়তো আপোনাৰ খেতি পথাৰ নদীত যা গৈছে। গতিকে আমাৰ প্ৰশাসন বা হয়তো আমাৰ বিভাগীয় মুৰব্বী বা হয়তো আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ওচৰলৈ বিনম্ৰ অনুৰোধ যাতে তেওঁলোকে আহি নদীৰ গৰাখহনীয়া প্ৰদৰ্শন কৰি আমাৰ এখন প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিয়ে, যাতে আমাৰ এই গাঁৱৰ মানুহে সুখ শান্তিত বসবাস কৰিব পাৰে। এইখিনি মোৰ বিশেষ আবেদন তেওঁৰ ওচৰলৈ। 500ৰ পৰা 600 মান ঘৰ এই নদীৰ যা গৈছে আৰু কি। সাংসদ আৰু বিধায়ক তেওঁলোকে আহে যদিও আমাৰ ইয়াত কোনো ধৰণৰ প্ৰটেকশ্যন দিয়া নাই। আৰু সাংসদ আব্দুল খালেক ডাঙৰীয়া আহি ইয়াত আমাৰ হয়তো অকল চাইহে যায়, কিন্তু তেওঁ কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাই। কুকিলাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।